হেল্ল' এই ভিডিঅ'টোত মই অলপ বেলেগ ধৰণৰ কথা ডিছকাছ কৰিব বিচাৰিছোঁ কোনোৱে কেতিয়াবা মোক সোধে যে এতিয়া কোনটো শ্বেয়াৰ কিনাটো ভাল হ'ব বা এই শ্বেয়াৰটো এতিয়া মই কিনিব পাৰোঁনে এই কথাটো মোৰ ক'বলৈ অলপ অসুবিধা কাৰণ প্ৰথম কথা হৈছে মই চেবিৰ দ্বাৰা চাৰ্টিফাইড এডভাইজাৰ নহয় গতিকে মই আপোনালোকক ক'বলৈ একচুৱেলি নোৱাৰোঁ বা কোৱাটো মোৰ উচিত নহয় কোনটো শ্বেয়াৰ কিনাটো ভাল কোনটো শ্বেয়াৰ কিনাটো বেয়া কোনটো শ্বেয়াৰ আপোনালোকে কিনিব এতিয়া বা কোনটো শ্বেয়াৰ আপোনালোকৰ হাতত যদি আছে বিক্ৰী কৰি দিব লাগে সেইটো বস্তু মই সেইকাৰণে ক'ব নিবিচাৰোঁ আপোনালোকক মই টেকনিকেল এনালাইচিছ আৰু ফাণ্ডামেণ্টেল এনালাইচিছ কেনেকৈ কৰিব লাগে সেই বিষয়ে আপোনালোকক শিকাব পাৰোঁ আপোনালোকে মোৰ কৰ্চৰ পৰা এইবিলাক শিকিব পাৰিব কিন্তু একজেক্টলি এইটো কিনক বা সেইটো বিক্ৰী কৰি দিয়ক এই কথাটো মই স্পেচিফিক কোৱাটো মোৰ কাৰণে অসুবিধা বা কোৱাটো মোৰ উচিত নহয় মোৰ যদিও বহুত বছৰ হ'ল শ্বেয়াৰ মাৰ্কেটত কাম কৰি থকা তাৰ পৰা মোৰ অভিজ্ঞতাৰ পৰা আৰু মই যিমানখিনি শিকিলোঁ কিতাপ পঢ়ি বা ভিডিঅ' চাই তাৰ পৰাই মই শ্বেয়াৰ মাৰ্কেটত কাম কৰি থাকোঁ আৰু মই শিকা এই বস্তুখিনি মোৰ কৰ্চৰ থ্ৰুৱেদি আপোনালোকক শিকাব বিচাৰিছোঁ মই আপোনালোকক ক'ব নোৱাৰোঁ আপোনালোকে কোনটো কিনিব কোনটো বিক্ৰী কৰিব মই আপোনালোকক এইটো বস্তুহে ক'ব পাৰিম যে ধৰক যোৱা এমাহ বা দুমাহত মই কোনকেইটা শ্বেয়াৰ কিনিছোঁ বা কোনকেইটা শ্বেয়াৰ মই বিক্ৰী কৰি দিছোঁ আৰু তাৰ পাছত এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব মই কিনা শ্বেয়াৰটো আপোনালোকে কিনে নে নিকিনে এইটো সম্পূৰ্ণ আপোনালোকৰ নিজৰ ডিচিশ্যন হ'ব তাত মই সেইটো শ্বেয়াৰ মই ৰিকমেণ্ড কৰা শ্বেয়াৰ বুলি আপোনালোকে নাভাবিব মই নিজৰ এনালাইচিছৰ পৰা যদি দেখোঁ এই শ্বেয়াৰটো কিনিলে মোৰ লাভ হ'ব তেতিয়া মই এই শ্বেয়াৰটো কিনো আৰু মই কোনটো শ্বেয়াৰ কিনিছোঁ সেইটো আপোনালোকক মই জনাব পাৰোঁ ইচ্ছা কৰিলে তাত কোনো বাধা নাই কিন্তু মই আপোনালোকক কোৱাটো উচিত নহয় যে আপোনালোকেও কিনক এইটো শ্বেয়াৰ তো চুটিকে ক'বলৈ গ'লে কথাখিনি ইমানেই তো এতিয়া যদি আমি চাওঁ যোৱা এবছৰ ডেৰ বছৰ ধৰি পেলাই ষ্টক মাৰ্কেটটো ছাইডৱেজ মুভমেণ্ট হৈ আছে কেতিয়াবা সি ওপৰলৈ উঠি গৈছে কেতিয়াবা তললৈ নামি গৈছে তাৰ ভিতৰত মাজে মাজে অপৰচুনিটিজ ওলাইছে কিছুমান ফাণ্ডামেণ্টেলি ষ্ট্ৰং শ্বেয়াৰ আছে বা কিছুমান ভাল শ্বেয়াৰ আছে যিবিলাকৰ দাম হঠাতে বহুত কমি গৈছে বা অলপ মাহ ধৰি কমি আহি আছিলে এতিয়া তাক কিনাৰ আমাৰ অপৰচুনিটি ওলাইছে তাৰ পৰা মই 2-এটা শ্বেয়াৰ কিনিছোঁ তাৰ পৰা ক'বলৈ গ'লে এই জানুৱাৰী মাহত 2023 জানুৱাৰী মাহত মই এটা শ্বেয়াৰ কিনিছোঁ এই শ্বেয়াৰটো হৈছে আপোনাৰ জাইডাছ লাইফ চায়েন্সেছ এইটো মই কিনিছিলোঁ 424 মানত মই খুব সম্ভৱ তাক এনেকুৱা মানত কিনিছিলোঁ এইখিনি কিনাৰ পাছত তাৰ দামটো এনেকৈ বাঢ়ি গ'ল বাঢ়ি যোৱাৰ পাছত তাৰ দামটো আকৌ কমিব ষ্টাৰ্ট কৰিলে আৰু যেতিয়া মই কিনিছিলোঁ তেতিয়াই মই ভাবিছিলোঁ এইটো মই 4-5 বছৰৰ কাৰণে ৰাখিম এইটো মই লং টাৰ্মৰ কাৰণে কিনিছোঁ তো এইটো তাৰপিছত মই এইটো সময়ত কিনাৰ পাছত তাৰ দামটো অলপ বাঢ়ি গৈ আছিলে তাৰপিছতে সি কমি পেলাই মই কিনাৰ সমান পালেহি প্ৰায় তাৰপিছত আকৌ অকণমান বাঢ়িলে তাৰপিছতে মই কিনাতকৈও সি অকণমান কমি গৈছিলে কিন্তু মই তাক বিক্ৰী কৰি দিয়া নাই কাৰণ অকণমানহে লোকচান হৈছে মই ভাবাৰ নিচিনাকৈ সি প্ৰথমতে বাঢ়িছিল যদিও আকৌ কমি আহি পেলাই মই কিনাতকৈ অকণমানহে কমিছে মোৰ বিশ্বাস আছিলে সি আকৌ বাঢ়িব আৰু ইয়াত যদি চাওঁ তাৰ কেইদিনমানৰ পাছত সি হঠাতে বহুত বাঢ়ি গ'ল ইমানখিনিলৈকে বাঢ়ি পেলাই সি 480 পালেগৈ তাৰপিছত এই যোৱা কেইদিনমান ধৰি সি অকণ কমিছে কমি পেলাই সি বৰ্তমান কিমান হৈ আছে 465 মান হৈ আছে তো এতিয়াও মই বিক্ৰী কৰা নাই কাৰণ মই প্ৰফিটত আছোঁ মই 424 মানত কিনিছিলোঁ এতিয়া 465 মান পালেগৈ এতিয়া মোৰ ধাৰণা আকৌ বাঢ়ি যাব গতিকে জানুৱাৰীত কিনাৰ পৰা এতিয়ালৈকে মাত্ৰ ডেৰ মাহ মান হৈছে গতিকে মোৰতো এতিয়াও টাৰ্গেট পিৰিয়ড হোৱা নাই যিমান দিনৰ কাৰণে কিনিম বুলি ভাবিছিলোঁ 4-5 বছৰৰ কাৰণে হাতত ৰাখিম বুলি ভাবিছিলোঁ তো এতিয়াতো মাত্ৰ 1-1.5 মাহ হৈছে গতিকে মই ইয়াত ৰাখি থৈছোঁ আৰু বহুত বাঢ়ি যাব বুলি মোৰ ধাৰণা তো এইটো মই কিয় কিনিলোঁ এইটো সময়ত সেইটো বিষয়ে মই মোৰ কৰ্চত ভালকৈ বুজাই দিছোঁ কিন্তু আপোনালোকক যদি এনে ওপৰে এটা আইডিয়া দিব বিচাৰোঁ তো ইয়াৰ যদি মই চাৰ্টখন চাওঁ যে মই যদি ইয়াৰ মান্থলি চাৰ্টখনত গুচি যাওঁ তো মই মান্থলি চাৰ্টখনলৈ গুচি গৈছোঁ চাৰ্টত এনেকুৱা ধৰণৰ বস্তু ওলাব তো এই যিখন
ষ্টকৰ ভেৰিয়েশ্যনৰ চাৰ্টখন আছিলে তাৰ লগত আৰু বহুত বস্তু আহি গ'ল এইবিলাক চব বেলেগ বেলেগ টেকনিকেল ইণ্ডিকেটৰ্ছ হয় অ'কে তাৰ ভিতৰত মই দেখাত সুবিধা হ'বৰ কাৰণে মই এইটো বাৰু নাইকিয়া কৰি দিছোঁ অ'কে তো এতিয়া ইয়াতে এই চাৰ্টখন লাইন চাৰ্টৰ সলনি কেণ্ডেল ষ্টিক চাৰ্ট হৈ গ'ল তাৰমানে কেণ্ডেল ষ্টিকৰ বিষয়ে আপুনি চাব লাগিব সেইটো অৱস্থাত মই যিটো অৱস্থাত তাক কিনিছিলোঁ সেইটো সময়ত তাৰ কেণ্ডেল ষ্টিকৰ পেটাৰ্ণ কি আছিলে সেইটো বস্তু আমি চাব লাগিব অ'কে তাৰমানে কেণ্ডেল ষ্টিকৰ বিষয়ে আমি জানিব লাগে সেইটো কৰিবৰ ডিচিশ্যন ল'বৰ কাৰণে অ'কে কিনা বেচাৰ ডিচিশ্যন ল'বৰ কাৰণে তাৰোপৰি তলত এইটো RSI বুলি ইণ্ডিকেটৰ এটাৰ এই লাইনডাল আছে এই লাইনডালে কি বুজায় ইও দেখিব তললৈ নামিছে ওপৰলৈ উঠিছে তললৈ নামিছে ওপৰলৈ উঠিছে তো ইয়াৰ ছিগনিফিকেঞ্চ কি এই লাইনডালৰ ওপৰলৈ উঠি থাকিলে সি কি বুজায় তললৈ আহিলে কি বুজায় আৰু কেতিয়া কেনেকুৱা ছিটুৱেশ্যনত তাক আমি ব্যৱহাৰ কৰিব লাগে অ'কে তাৰ পৰা ডিচিশ্যন ল'ব পাৰোঁ সেই বিষয়ে শিকিব লগা হয় অ'কে তলত মেকডিৰ লাইনডাল আছে এইটো মেকডি বুলি কোৱা হয় MACD অ'কে চ' MACD বুলিও কয় কিছুমানে মেকডি বুলি সাধাৰণতে বেছিকৈ কোৱা হয় এই মেকডিৰ আকৌ দুডাল লাইন আছে তাৰ লগত আকৌ অলপ হিষ্টগ্ৰাম আছে তো এইবিলাকৰ ছিগনিফিকেঞ্চ কি এইবিলাক বস্তু শিকিব লাগে তাৰপাছত আকৌ ইয়াত যদি চাই ইয়াত EMA এডাল দুডাল আছে SMA আছে তাৰোপৰি ইয়াত এই যে দেখিছে এইটো ক্লাউড বুলি কয় এই ক্লাউডটো আছে এইটো ইচিমোকো কিংকো হিঅ' বোলা এটা টেকনিকেল ইণ্ডিকেটৰ আছে তাৰ ক্লাউড হয় আৰু তাৰ লগত তাৰো লাইন আছে তাৰোপৰি ইয়াত বলিঞ্জাৰ বেণ্ড আছে তাৰমানে তো সেইটো এটা টেকনিকেল ইণ্ডিকেটৰ তো এনেকৈ বেলেগ বেলেগ টেকনিকেল ইণ্ডিকেটৰ্ছ আছে ইয়াত আপোনালোকে যদি চাই তেতিয়াহ'লে ইয়াতে RSI আছে মেকডি আছে তাৰপাছত ইয়াতে ইচিমোকো কিংকো হিঅ' আছে ইয়াত SMA আছে তাৰপাছত ইয়াত কেণ্ডেল ষ্টিক আছে এই গোটেইবিলাক চাই পেলাই মানে এই গোটেইবিলাক কি কৰিব আপুনি আমি কি বুলি ক'ব পাৰোঁ পৰ্যালোচনা কৰি বা এই গোটেইবিলাক ষ্টাডি কৰি পেলাই আমি ডিচাইড কৰোঁ যে কোনটো সময়ত কোনটো শ্বেয়াৰ কিনাটো ভাল হ'ব বা কোনটো সময়ত কোনটো শ্বেয়াৰ মোৰ বিক্ৰী কৰি দিয়াটো ভাল হ'ব তো ইয়াতে এইখন মান্থলি চাৰ্ট হয় 10 বছৰৰ চাৰ্ট হয় ইয়াৰ পৰা যদি দেখে শ্বেয়াৰটো দামটো বাঢ়ি বাঢ়ি গৈ আছে অভাৰঅল 10 বছৰৰ আগত তাৰ দাম আছিলে এইটো কিমান আছে 160 ৰুপিজ এতিয়া গৈ পেলাই সি হৈ গ'ল 465 ৰুপিজ মান তো এই তাৰ দামটো এনেকৈ বহুতখিনি বাঢ়ি গৈছিলে তাৰপাছত অলপ মাহ ধৰি পেলাই সি কমি গ'ল তাৰপাছত সি বাঢ়ি বাঢ়ি গৈ পেলাই প্ৰায় 650 মান হ'লগৈ তাৰপাছত সি বহুত কমি আহিছিল তাৰপাছত এতিয়া এইখিনি পাইছে হয় তো মই এইখিনি সময়তে তাক কিনিছোঁ এতিয়া মোৰ ধাৰণা তাৰ দামটো বাঢ়ি বাঢ়ি গৈ পেলাই আকৌ এনেকৈ 700 মান পাবগৈ বা 750 মান পাবগৈ এইটো পাবলৈ কেইমাহমান লাগিব মানে এবছৰ দুবছৰমান লাগিব তো এবছৰ দুবছৰৰ পাছতো যদি সি 700 হয় মই কিনিছোঁ 424ত তাৰমানে এইটো প্ৰায় 70-80% মোৰ প্ৰফিট হ'ব আৰু তাতকৈও যদি মই আৰু দিন ৰৈ থাকোঁ তে সি আকৌ কমি পেলাই আকৌ বাঢ়িব তো 4-5 বছৰৰ পাছত ইয়াৰ দামটো দুগুণ বা তিনিগুণ হৈ যাব বুলি মোৰ এটা আইডিয়া মই কৰিছোঁ মোৰ এটা ধাৰণা হৈছে তেনেকুৱা হ'ব লাগে কাৰণ কোম্পানীটো ভাল এইটো কোম্পানীৰ শ্বেয়াৰটো দামটো বাঢ়ি গৈ থাকিব লাগে মাজে মাজে এনেকৈ কমা বেচা আকৌ কমিব আকৌ বাঢ়িব এইটো হৈয়ে থাকিব কিন্তু মই হাতত ৰাখি পেলাই তাক থৈ দিম 4 বছৰ 5 বছৰ ধৰি আনলেছ কিবা ছাডেন কিবা ডেভেলপমেণ্ট নহয় যদি কিবা কাৰণে হঠাৎ দেখিলোঁ খবৰ পালোঁ যে কোম্পানীটোৰ কিবা এটা প্ৰব্লেম হৈছে কিবা এটা ডাঙৰ ইছ্যু হৈছে তেতিয়াহ'লে মই বিক্ৰী কৰি দিম কিন্তু নহ'লে মই তাক হাতত ৰাখি থৈ দিম অ'কে চ' যেতিয়া শ্বেয়াৰ এটা কিনা যায় তেতিয়াহ'লে কি হ'ব যে এনেকৈ কিছুমান টেকনিকেল ইণ্ডিকেটৰ্ছ লৈ পেলাই সেই ইণ্ডিকেটৰবিলাক ষ্টাডি কৰি পেলাই আমি ডিচিশ্যন লওঁ শ্বেয়াৰটো কিনিম নে নিকিনিম বা আজিৰ দিনত চাবলৈ গ'লে কোনটো শ্বেয়াৰ কিনিম বা কোনটো শ্বেয়াৰ নিকিনিম এনেকুৱা টেকনিকেল ইণ্ডিকেটৰ্ছবিলাক চাই পেলাই আমি টেকনিকেল এনালাইচিছ কৰি পেলাই আমি ডিচিশ্যনটো লওঁ ঠিক আছে চ' এইটো এটা কোম্পানী জাইডাছ লাইফ চায়েন্সেছ যিটো মই এই 2023 জানুৱাৰীত কিনিছোঁ আৰু কিনি মই ইয়াক
হাতত ৰাখি থৈছোঁ তো এনেকৈ মই আপোনালোকক জনাব পাৰোঁ যে মই কোনটো শ্বেয়াৰ কিনিছোঁ বা এইটো শ্বেয়াৰ বা কোনটো শ্বেয়াৰ কেতিয়াবা বিক্ৰী কৰিছোঁ যেনেকৈ ধৰক ইয়াতে যদি বাঢ়ি পেলাই 2 বছৰৰ পাছত বা 1.5 বছৰৰ পাছত সি যেতিয়া গৈ পেলাই 700 বা 750 হ'ব তেতিয়া মই কি কৰিব পাৰোঁ মই যদি দেখোঁ যে ইয়াৰ পাছত সি আৰু কমিব কেনেকৈ দেখিম মই আকৌ এই যে ইণ্ডিকেটৰ্ছবিলাক আছে এই ইণ্ডিকেটৰ্ছবিলাকে মোক ছিগনেল দিব যে এইটো এতিয়া আৰু নাবাঢ়িব নেকি ইয়াতকৈ কমি যাব এতিয়া ইয়াৰ দামটো তেতিয়া মই তাক বিক্ৰী কৰি দিম তো কেতিয়া কোনটো শ্বেয়াৰ মই বিক্ৰী কৰোঁ সেইটোও মই আপোনালোকক জনাব পাৰোঁ তাত কোনো বাধা নাই অ'কে বা সেইটো অনুচিত নহয় বা কেতিয়া মই কোনটো শ্বেয়াৰ কিনিছোঁ সেইটোও মই আপোনালোকক জনাব পাৰোঁ তো আপোনালোকৰ যদি ইণ্টাৰেষ্ট আছে এনেকুৱা ধৰণৰ কথাটো জানাত যে মই কোনটো শ্বেয়াৰ কেতিয়া কিনিছোঁ কেতিয়া বিক্ৰী কৰিছোঁ তেতিয়াহ'লে আপোনালোকে কমেণ্টত লিখিব পাৰে তেতিয়া মই যেতিয়া শ্বেয়াৰবোৰ কিনো বা কিনাৰ কথা ভাবোঁ তেতিয়া মই আপোনালোকক জনাব পাৰিম কিন্তু মই আপোনালোকক এইটো বস্তু ক'ব নোৱাৰোঁ এইটো কোৱাটো উচিত নহয় অ'কে একজেক্টলি ইলিগেল হয়নে নহয় মই নাজানো বা সেবিৰ ফালৰ পৰা সেইটো ইলিগেল হয়নে নহয় মই নাজানো বা চৰকাৰৰ নিয়মৰ ফালৰ পৰা কিন্তু অনুচিত বুলি জানো সেইটো কোৱাটো উচিত নহয় আৰু যিকোনো মানুহে যিকোনো কথা ইউটিউবত ভিডিঅ' কৰি দিয়ে থাকে বা টেলিগ্ৰাফ চেনেলত বা হোৱাটছএপ চেনেলত ৰিকমেণ্ড কৰিয়ে থাকে আপোনালোকেও চাগে এইবিলাকৰ খবৰ পায়ে থাকে সেইবিলাক ৰিকমেণ্ডেশ্যনৰ মই কেতিয়াও নিকিনো আপোনালোকেও কিনাটো উচিত নহয় সেইকাৰণে ময়ো ইয়াত ৰিকমেণ্ড কৰিব বিচৰা নাই কাৰণ মই নিজেই যিহেতু এইবিলাক বিশ্বাস নকৰোঁ গতিকে ময়ো আপোনালোকক কওঁ আপোনালোকেও এইবিলাক বিশ্বাস নকৰিব আৰু ময়ো সেইকাৰণে ইয়াত ক'ব বিচৰা নাই আপোনালোকে এইটো কিনক বা এইটো এতিয়া বিক্ৰী কৰক বা এইটো শ্বৰ্ট চেলিং কৰক বা এইটো অপশ্যন কিনক এইটো কল অপশ্যন কিনক বা এইটো পুট অপশ্যন কিনক এইবিলাক মই ক'ব নিবিচাৰোঁ মই চিম্পলি এইবিলাক কোৱাটো অনুচিত বুলি মই ভাবোঁ মই চিম্পলি আপোনালোকক জনাব পাৰোঁ যদি আপোনালোকে ইচ্ছা কৰে যে কেতিয়া মই কোনটো শ্বেয়াৰ কিনিছোঁ কিনাৰ পাছত কেতিয়াবা পিছত যদি মই শ্বেয়াৰটো বিক্ৰীও কৰি দিছোঁ তেতিয়াও সেইটো মই আপোনালোকক জনাব পাৰিম যে শ্বেয়াৰটো মই এতিয়া বিক্ৰী কৰি দিলোঁ তো আপোনালোকে যদি জানিব বিচাৰে এইটো বিষয়ে তেতিয়াহ'লে কমেণ্টত লিখিব তেতিয়া মই আপোনালোকক সেই বিষয়ে জনাই থাকিম মাজে মাজে এনেকৈ ভিডিঅ' কৰি অ'কে আৰু অবভিয়াছলি সেইটো কথা আপোনালোকে গম পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব তেতিয়া মই নতুন ভিডিঅ' যেতিয়া মই আপলোড কৰিম তেতিয়া আপোনালোকে গম পাই যাব নহ'লেনো আপোনালোকে সদায় আহি পেলাই কেনেকৈ চেকিং কৰি থাকিব যে এখেতে আৰু নতুন ভিডিঅ' আপলোড কৰিছে নেকি এই চেনেলত নতুন ভিডিঅ' আপলোড হৈছে নেকি তাতকৈ বেটাৰ কি আপোনালোকে এইটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকলৈ নটিফিকেশ্যন যাব আপোনালোকে গম পাই যাব তেতিয়া আহি পেলাই চাব সেইটো যদি শ্বেয়াৰ মাৰ্কেটৰ ওপৰৰ ভিডিঅ' তেতিয়াহ'লে আপোনালোকৰ সেইটোত ইণ্টাৰেষ্ট হ'ব আৰু যদি দেখে যে এইটো শ্বেয়াৰ মাৰ্কেটৰ ওপৰত ভিডিঅ' নহয় বেলেগ কিহবাৰ ওপৰত ভিডিঅ' ইণ্টাৰেষ্ট যদি হয় চাব যদি ইণ্টাৰেষ্ট নাযায় নাচাব এইটোৱেই কথা অ'কে সেইকাৰণে আপোনালোকৰ সুবিধাৰ কাৰণে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে ঠিক আছে তো আজিলৈ ইমানেই ইয়াতে সামৰিছোঁ